ৰউইনৰ ওপৰত ৰউইনবাদৰ ওপৰত যি ধৰণৰ আক্ৰমণ চলাৰ উপক্ৰম হৈছে এইটো অৱশ্যে আজিৰ কথা নহয়, কিয়নো ৰউইনে নিজৰ তত্ত্ব আগবঢ়াৰ সময়ৰে পৰা পৃথিৱীৰ বহু ঠাইত এই তত্ত্বৰ বিৰোধিতা কৰি নানা ধৰণৰ কুৎসৰটনা তুচ্ছ তাচ্ছিল্য কৰা হৈ আহিছিল। আমাৰ দেশতো সেই কথাটো হৈছে, এইটো এটা আচলতে বৰ অসাধাৰণ কথা নহয়, কাৰণ আমাৰ মানুহৰ চিন্তাৰ প্ৰকাশ ঘটে নিজৰ কাৰ্য বা কথাৰ জৰিয়তে। আমি যি ধৰণৰ চিন্তা কৰিব পাৰোঁ, উচ্চ বা নিম্ন খাপৰ চিন্তা, আমাৰ প্ৰকাশো সেই ধৰণৰে হয়। এটা সময়ত আনকি এনেকুৱা কোৱা হৈছিল, এটা সময়ত আজি কেইবছৰমান আগতে, যে ৰউইন এজন ফুকলীয়া ল'ৰা আছিল। সেই ফুকলীয়া ল'ৰাজনে কি ধৰণৰ গৱেষণা কৰিব পাৰে সেই গোটেইবোৰ কথা মিছা আছিল। কিন্তু ৰউইন ফুকলীয়া ল'ৰা বুলি কোৱা এই বিশিষ্ট ব্যক্তি এজন মন্ত্ৰীয়ে আছিল। তেওঁ এইটো কথাও নাজানিছিল যে ফুকলীয়া বয়সতে কিন্তু পৃথিৱীৰ বহু বিজ্ঞানৰ আৱিষ্কাৰ হৈছে। জিনৰ DNA ষ্ট্ৰাকচাৰ গঠন যিজন আৱিষ্কাৰ কৰিছিল তেওঁ আছিল সেই সময়ত 24 বছৰীয়া। পদাৰ্থ বিজ্ঞানৰ তেনেকুৱা উদাহৰণ আছে যিয়ে 25 বছৰ বয়সতে নোবেল বঁটা লাভ কৰিছিল। গণিততো এনেকুৱা আছে যিয়ে 27 বছৰ বয়সতে মৃত্যুবৰণ কৰিছে, কিন্তু তেওঁৰ নাম আজিলৈকে গণিতৰ জগতত জল পটপটকৈ জ্বলি আছে। গতিকে কোনো এজন কম বয়সতে কিবা এটা কাম কৰিছে নে বেছি বয়সত কৰিছে সেইটো বৰ ধৰ্তব্য কথা নহয়। কথা হৈছে তেওঁ আচলতে কি কথা ক'ব বিচাৰিছে, সেই কথাৰ গুৰুত্ব কিমান, আৰু তাৰ জৰিয়তে আমাৰ সভ্য সমাজ উপকৃত হ'ব নে নাই। ৰউইনৰ ক্ষেত্ৰত কিন্তু এই গোটেইকেইটাৰ কথাই হৈছে, ইয়াৰ ধনাত্মক উত্তৰটো হ'ব ধনাত্মক, যে ৰউইনৰ তত্ত্বৰ জৰিয়তে আমাৰ সমাজ উপকৃত হ'ব, ছাত্ৰসকল উপকৃত হ'ব, আৰু বৃহৎ যি দেশ এই দেশো উপকৃত হোৱাৰ যথেষ্ট ফল থাকিব। কিন্তু আমি কিবা এটা বেলেগ অৰ্থৰ কাৰণে, কিবা এটা বেলেগ কথা ভাবি ৰউইনৰ সমগ্ৰ চিন্তা চৰ্চাকে আমি নস্যাৎ কৰিব বিচাৰিলেও আচলতে শিক্ষা এনেকুৱা এটা বস্তু, জ্ঞান গৰিমা এনেকুৱা এটা বস্তু যে তাক সহজে নাইকিয়া কৰি দিব নোৱাৰি। আৰু মই ভাবোঁ, মোৰ দৃঢ় বিশ্বাস যে যিমানে আক্ৰমণ নচলক কিয় ৰউইনৰ তত্ত্ব চিৰ জ্যোতিষ্মান হৈ থাকিব, আৰু থকাটো উচিত, আৰু থাকিবই। কথাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ চৌপাশ বগাই আছে, বৈজ্ঞানিকে প্ৰতিবাদ কৰি ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছে, আৰু এনেকুৱা এটা বিজ্ঞান বিষয়ৰ সিদ্ধান্ত বিজ্ঞানৰ লগত সম্পৰ্ক নথকা মানুহে কেনেকৈ কৰিব? কিন্তু প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন হৈছে, আমি দেখিছোঁ যে পাঠ্যপুথি সংস্কাৰৰ নামত ছাত্ৰ ছাত্ৰীৰ ওপৰত বিজ্ঞান নামত এনেকৈ সংস্কাৰ কৰা হৈছে যে আমাৰ শিক্ষামূলকে আমি ভুল ধাৰণা ল'বলগীয়া, আমাৰ ভৱিষ্যত সম্প্ৰদায়ৰ প্ৰস্তুতি দুৰ্বল হ'ব। গতিকে ভয়ংকৰ এটা পৰিস্থিতি। এই ক্ষেত্ৰত কিছুমান মূল কথা পুনৰাবৃত্তি কৰা দৰকাৰ। এটা হৈছে বিজ্ঞানত ভগৱানৰ অনুষ্ঠান। ভগৱান আছে নাই, তেওঁৰ প্ৰয়োজন আছে নে নাই, হ'ব পাৰে। আৰু এইটো এটা বেলেগ প্ৰশ্ন। কিন্তু ঈশ্বৰ বিশ্বাসী বৈজ্ঞানিকো বিজ্ঞান চৰ্চা ঈশ্বৰৰ নাম মানে বৈজ্ঞানিক পদ্ধতিৰে বৈজ্ঞানিক পৰীক্ষাৰে আগবাঢ়ি পেলাই বস্তু যুগত চলাচল পৰীক্ষা কৰি যি পায় আলোচনাৰ যোগেদি, বিতৰ্কৰ যোগেদি, প্ৰমাণ অপ্ৰমাণৰ যোগেদি সেইটো সাব্যস্ত হয়। আৰু কিছু পৰিৱৰ্তন হ'ব পাৰে, সেইটোৱে এটা বিৱৰ্তনশীল পৰিৱৰ্তনশীল বস্তু এটা। কিন্তু তাৰ মূলত আছে বৈজ্ঞানিক দৃষ্টিভংগী। লাপ্লাছ
নাপোলিয়ন এটা সুধিলোঁ মহাশয় ইয়াত অসমৰ কোনো স্থান নাই নেকি আপোনাৰ আমাৰ চিষ্টেম মহাশয় মই তেনেকুৱা থিয়ৰী কৰিবলৈ বহুত কৰা নাই ভগৱানৰ থিয়ৰী মোৰ দৰে পাঠ কৰিব সেইটোৱে বিজ্ঞানৰ কথা সেইটোৰ পৰা আমাক আঁতৰাই দিব লাগিছে কিছুমান বিশ্বাস আমাৰ ওপৰত কিছুমান বিশ্বাস আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছে এইটো এটা কিন্তু ভাবিবলগীয়া আৰু প্ৰতিবাদ কৰিবলগীয়া বিক্ষোভ কৰিবলগীয়া কথা কাৰণ মানুহে যুক্তিৰ দ্বাৰা পৃথিৱীখন জিকিবলৈ পৰীক্ষাৰ দ্বাৰা ভাঙিবলৈ যিবোৰ চেষ্টা কৰি আছে তাৰ পৰা আমাক আঁতৰাই অনা হৈছে পুনৰ অন্ধবিশ্বাসৰ বিশ্বাসৰ পৰা যুক্তিয়ে নিজৰ বেলেগ ভাৱ পতাই গৈছিল তাৰ পৰা আকৌ যুক্তি পৰীক্ষাত বিজ্ঞানক বিশ্বাসকলে কাৰণ কোনো তেওঁলোকে এতিয়ালৈকে ডাৰউইনৰ তত্ত্ব অপমানিত হোৱা প্ৰশ্নই নাই আমাৰ বৈজ্ঞানিক কৃষকসকলে কৰি যোৱা মতে সকলো দিনৰ পৰা তাৰ নানা ধৰণৰ ডিচিছন আছে কিছু তাৰ সংস্কাৰো হৈছে কিন্তু তাৰ লগে লগে তাৰ কনফিউলেশ্যন তাৰ সমৰ্থনত বহুত আৱিষ্কাৰ হৈ আছে গতিকে এই পদ্ধতি এৰি পেলাই আমাৰ অন্ধবিশ্বাসৰ সকলো ক্ষেত্ৰতে হৈছে কেৱল বিজ্ঞানত বুৰঞ্জীত লিখা হৈছে আমাৰ অতীতৰ মানে সকলো বিজ্ঞানৰ কথা গান্ধীজীৰ হত্যাত কি হৈছিল মই নিজে সাক্ষী গুৱাহাটীত হঠাৎ যেতিয়া ৰেডিঅ' তেতিয়া খুব কম দুই এখন দোকান মানুহ জোন পাতি খোলে তেতিয়া খবৰ পাতি গান্ধীজীক হত্যা কৰা হৈছে একেবাৰে চহৰ কৰে একেবাৰে নিষ্ঠা একেবাৰে নিষ্ঠা কোনোবাই কান্দিছে তাৰপৰা কোনোবাই বহুতে ৰাতি ভাত পায় ৰাতিও মানুহ মৰা নিচিনা সেই গান্ধীজীৰ লাহে লাহে মাৰনা হৈছে দেখাত মানে ফুলচান যদি দেখা কৰি থকা হৈছে আচলতে তাৰ গুৰুত্ব মাজতো আমাৰ কাৰেঞ্চিৰ আমাৰ টকাবিলাকৰ তেওঁৰ গুৰুত্বটো তেওঁৰ ছবিখন উঠাই দিয়াৰ প্ৰস্তাৱ হৈছে আৰু এবাৰ ভৱিষ্যতে কি হ'ল বুলি জানে যদি এই মুখা আকৌ খেললৈ আহে এতিয়া কথা হৈছে এইটো যে গান্ধীজীক নাথুৰাম গডছে হত্যা কৰিছে কাৰণ আছিলে এটা ভূঞা কাৰণ উন্মাদ কাৰণ নাথুৰাম গডছে এই এটা উন্মাদ আদৰ্শত ভূঞা লৈ পেলাই গান্ধীজীক হত্যা কৰিছে সেই কথাটো এতিয়া ক্ৰেডিট নাই ফেচবুকত নাই গান্ধীজীৰ কথাটো নিজাকে থাকিব নোৱাৰি গান্ধীজী মৰিল এইখন ৰাতি হ'ল নাথুৰামে মাৰিলে এইখন ৰাতি হ'ল কিয় মাৰিলে কিহত উন্মুক্ত হৈছিল কিহে পগলা হৈছিল মানুহ ইয়াৰ দৰকাৰ এইখন ল'ৰা ছোৱালী ভাবিলে কাজিয়া লাগিছে ভৱিষ্যত পাইছে আজিতো মানুহে কাজিয়া লাগিলে কোনোবাই এটা কথা হৈছে তেনেকৈও অনুভূতি আছে এই ধৰণে গোটেই আমি যিখিনি বুজিছোঁ জানিছোঁ গোটেই মাক পাৰ কৰিছোঁ মানুহক যাতে পুতলা বনাব পৰা হয় তেওঁলোকক খেলিব পৰা হয় তেওঁলোকক যদি কৰ কৰিব সেইটো গৈ শুনি প্ৰত্যেক নকবি নকব তেনেকুৱা অৱস্থা এই ঘৰজন গতিকে এই সম্পৰ্ক পৰা গোটেই সমাজত আমি পাৰিলে মুক্তৰ ইমান জোৰ নাই পাৰিলে আমি বিজ্ঞানীসকলে বিজ্ঞান মনস্কসকলে সমাজৰ ডাৰউইনৰ থিয়ৰী সম্পৰ্কে মই যি বুজো মোৰতো জ্ঞান এইটো হৈছে যে অতি সহজ আদিম স্তৰৰ পৰা বস্তুবিলাকৰ নিজস্ব গতিত পৰিৱৰ্তন হৈ বিভিন্ন বিচিত্ৰ বস্তু ৰূপ লয় তাৰো কিছু প্ৰাকৃতিক কাৰণ আছে নেচাৰেল চিলেকশ্যন ইত্যাদি যে যিটো নেচাৰৰ কাৰণে যিটো প্ৰকৃতি এটা জীৱৰ
যিবোৰ গুণ বেছি পৰিৱেশৰ অনুকূল কাৰণ জীয়াই থকা সুবিধাজনক এইবোৰৰ মূলত সি তাৰ অংশ আছে তাৰ অন্তত আছে মিউটেশ্যন মানুহৰ জিনবিলাকৰ মিউটেশ্যন হৈ থাকে এই মিউটেশ্যনৰ ফলত কিছুমান মানুহ এটা প্ৰজাতি কিছুমান বংশধৰৰ এই শক্তি আহে আৰু সেইটো সেইবিলাক বংশধৰ জীয়াই থাকে তেনেকৈ বিভিন্ন পৰিৱেশৰ উপযোগী বিভিন্ন স্পেচিছ চাব স্পেচিছৰ জন্ম আৰু আমেৰিকান বৈজ্ঞানিক ষ্টিফেন জে লিকক বুলি এজন মানুহে ক'লে যে এইটো একেবাৰে দিলে যে ইনক্ৰিমেণ্টেল উইথ নহয় ইয়াৰ এটা হেৰি থাকে যে মাজে মাজে ধাপ মাৰে যে ক্ৰমে ক্ৰমে আগবাঢ়িলে যিমান ধীৰ গতিত ধীৰ যথেষ্ট ধীৰ বস্তুটো বেলেগ হ'ব পাৰিলেহেঁতেন তাতকৈ বেছি সোনকালে বেলেগ হয় যে বিগ জাপ এটা মাৰে জাপটোৰ কাৰণটো কি হৈছে যে ইভলিউশ্যনৰ চেইনডাল বুলি ক'লে 1 2 পদাত 4 তাৰপৰা 5 6 7 8 তো 12 এনেকৈ আগবাঢ়িব এইবিলাক বস্তু অতি আকৰ্ষণীয় আৰু মানুহৰ জ্ঞান যিমান উন্নত হৈ আছে যেনে কাৰ্ডিনেটৰ জেনেটিক্সৰ কৰিছে ইমান উন্নত আছিলে এতিয়া উন্নতি হোৱাৰ ফলত সেই কথাবিলাক আৰু বেছি হেৰি হৈছে 50 বছৰ পিছত আমাৰ এইটো যদি শক্তিশালী নাথাকে মানুহ আৰু জানিব তেতিয়াহ'লে আমাৰ কথাবিলাক সামান্য নগণ্য বুলি ভাবব এইটোৱে মানুহৰ ভৱিষ্যত এইটোৱে মানুহৰ মহৎ দৃষ্টি আৰু এই বস্তুটো ধৰিলে মহে যিটো ওলাইছো আৰু তেওঁলোকৰ মনত আছে অন্তৰত ধৰ্ম বিজ্ঞান বিৰোধী পণ্ডিত যিহেতু বিজ্ঞান বিৰোধী নাছিলে তাৰপিছতো নাছিল এওঁলোক হৈছে বিজ্ঞান বিৰোধী মানুহ আৰু এওঁলোকৰ এই হেৰি মানে উদ্যোগত এওঁলোকৰ চেষ্টা এই বিজ্ঞানক মানে ভিত্তিহীন কৰি দিবলৈ বিচৰা হৈছে আৰু এইটো আমাৰ ভাৰতীয় জাতিৰ কাৰণে ভাৰতীয় সভ্যতাৰ কাৰণে অত্যন্ত ভয়ংকৰ আমি আকৌ যেন আদিম যুগলৈ ঘূৰি যাওঁ আমাৰ কিছুমান দলপতি তেনেকুৱা নিষ্ঠুৰ আছিল স্বেচ্ছাচাৰী আছিলে আমি আকৌ এই দলপতিবিলাকৰ অৱলম্বন কৰিম অকল পলিটিকেলি চাইণ্টিফিকেলি আমি এই বস্তু বিৰোধিতা কৰিবই লাগিব এওঁলোকে আমাৰ জীৱন ধ্বংস কৰিবলৈ ইতিমধ্যে দেখিছে সাধাৰণ মানুহ কি ব্যৱস্থা মানুহে বহলা বন্ধুৱে বন্ধু হত্যা কৰিছে বাপেকে পুতেকে বাপেকক এই যে অসুবিধা অকলতে কিমান বেছি কি জানিছে প্ৰথমতে পুঁজিবাদৰ যিটো নৈৰাজ্য সেইটো আছেই টকাৰ লোভ আৰু লগে লগে সাধাৰণ মানুহৰ জীৱনৰ চৰম নিৰাপত্তা নতুন বিচ্ছিন্ন গতিকে ইয়াৰ ফলত এই মানুহবিলাকৰ পৰা আমি যিটো কমপ্লিট কৰোঁ সেইবিলাক চব লোক পাইছে মানুহ আৰু যিটো কবলত কৰিছে ধৰ্ম কৰি এইটো সমাজখন পৰিৱৰ্তন কৰিবলৈ সমাজৰ ধ্যান ধাৰণা কৰিবলৈ